Main problem মানে এতিয়া এইখিনি লেকে আহিছে আৰু আগত ক'ত আছে মেইন প্ৰবলেম কোনটো এই অঞ্চলত এটা গৰাখহনীয়া হৈ আছে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি আজি প্ৰায় 15 দিন ধৰি যিমানখিনি কৰিব লাগে কৰি আছো কাম জিঅ' বেগ পাৰ্কোপাইন লঞ্চিং হৈ আছে কিন্তু মই বিভিন্ন অঞ্চল ঘূৰি ফুৰাৰ কাৰণে ইয়ালৈকে আহিব পৰা নাছিলোঁ আজি আহি মই উপলব্ধি কৰিছোঁ যে আমাৰ মথাউৰিৰ সিটো পাৰে মানে দক্ষিণ পাৰে আমি যদি মথাউৰিটো ৱাইডেনিং কৰোঁ ইমিডিয়েটলি গৰাখহনীয়া আৰু হ'লেও অঞ্চলটোৰ একো অসুবিধা নহ'ব আমি এক্সটেনশ্যন কৰোঁ বা ৱাইডেনিং কৰোঁ বা শিফটিং কৰোঁ আমাৰ ভাষাত আমি তিনিটা শব্দ কওঁ আমি মথাউৰি শিফটিং কৰা বুলিও কওঁ এক্সটেনশ্যন কৰা বুলি কওঁ ৱাইডেনিং কৰা বুলি কওঁ এই মথাউৰিটো য'ত আছোঁ মই উত্তৰ পাৰে মথাউৰিটোৰ উত্তৰ পাৰে আমি প্ৰায় 300 মিটাৰ ৱাইডেনিং কৰিম মিনিমাম আমাৰ 10 ফুট বা 15 ফুট আগুৱাই গতিকে ইমিডিয়েটলি যাতে একো নহয় তাৰ কাৰণে ব্যৱস্থা ল'ম আৰু খৰালি দিনত এই অঞ্চলটো ভালদৰে গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰিবলৈ যত্ন কৰিম এইবাৰ আমি আজি কেবিনেটত সিদ্ধান্ত লোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৌৰাহিত্যত কেবিনেটত সিদ্ধান্ত লোৱা হ'ল মৰা পাগলা দিয়া আৰু এখন নদী কি আছিলে বৰা দিয়া তাতে প্ৰায় 19 কিলোমিটাৰ মথাউৰি আমি কৰিব লাগে লেণ্ড একুইশ্যনৰ সমস্যা যাতে নহয় তাৰ কাৰণে মই সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক ব্যক্তিগতভাৱে অনুৰোধ জনাম প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়া আছে তেখেতলোককো কম লেণ্ড একুইশ্যন কৰিবলৈ লেণ্ড একুইশ্যনৰ পইচা দি মথাউৰি কৰিবলৈ আমাৰ অসুবিধা যিহেতু ৰাইজৰে বানপানী হয় গতিকে কোনোৱে যাতে লেণ্ড একুইশ্যনৰ টকা নিবিচাৰে তাৰ কাৰণে অনুৰোধ জনাম আৰু লেণ্ড একুইশ্যনৰ সমস্যা নাথাকিলে অতি সোনকালে এই 19 কিলোমিটাৰ মথাউৰিৰ কাম আমি আৰম্ভ কৰিম